আলোচনাত কি ধৰণৰ মূল বিষয়বস্তু পোহৰলৈ আহিছে, কেনে ধৰণৰ আশা আপোনালোকে কৰিছে? আজি যেহেতু ভাৰত চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ গৃহ এডিশ্যনেল চিফ ছেক্ৰেটাৰী, অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰী আৰু এডভাইজাৰ নৰ্থ ইষ্টৰ আৰু ADGP আমাৰ অসম চৰকাৰৰ আৰু BTRৰ চিফ আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ সমাজ কাউন্সিলৰ চিফ, ৰাজ্যসভাৰ সাংসদ আমাৰ ৰণ নাৰ্জাৰী আৰু লগতে MLA আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ সংযুক্ত বড়ো গণমঞ্চ UBPO আৰু লগতে NDP 4টা গোট এটা সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা হয় নৰ্থ ব্লকত দিল্লীত। আৰু বিশেষকৈ এই আলোচনা খুব সৌহাৰ্দ্যপূৰ্ণ আছিল। আৰু যেহেতু আমি সংযুক্ত বড়ো গণমঞ্চ UBPO BTRৰ বাহিৰৰ বড়োখিনিক আমি চাওঁ, গতিকে আমাৰ BTRৰ বাহিৰত যেহেতু এটা সুকীয়াকৈ এটা বড়ো কছাৰী ৱেলফেয়াৰ সমাজ কাউন্সিল গঠন কৰা হ'ল, সেই কাউন্সিলখন খুব প্ৰাৰম্ভিক অৱস্থাত আছে। সেই কাউন্সিলখন গাঁওসমূহ চিনাক্তকৰণ কৰি পেলাই সমষ্টিবিলাক নিৰ্ধাৰণ কৰি পেলাই অতি শীঘ্ৰে ইয়াক নিৰ্বাচন পাতি কাৰ্যক্ষম এটা শক্তিশালী অট'নমাছ কাউন্সিল হিচাপে গঢ়ি দিবৰ কাৰণে আমি আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ ওচৰত দাবী জনাওঁ, আলোচনাত ঠাই পায়। আৰু লগতে যিহেতু BTRৰ বাহিৰৰ যিবিলাক 6.3 ক্লজ আছিলে, যিবিলাক BTRৰ বাহিৰৰ যিবিলাক বড়ো মিডিয়াম স্কুল আছিলে, সেই মিডিয়ামসমূহ অতি শীঘ্ৰে তাৰমানে চৰকাৰীকৰণ কৰি পেলাই কৰিবৰ কাৰণে আমি আলোচনাত এইটো উত্থাপন কৰোঁ। আৰু লগতে যিহেতু 2006 চনৰ যিটো বন আইন মতে 5.3 দফা অনুসৰি যিটো BTRৰ বাহিৰৰ যিমানকি জনজাতি লোক আছে, সেই জনজাতীয় লোকসকলক 2006 চনৰ বন অধিকাৰ আইনৰ জৰিয়তে সম্পূৰ্ণভাৱে ভূমিস্বত্ব প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাই আছিলোঁ। সেইটো আজি ঠাই পাইছে। এইটো অতি শীঘ্ৰে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা অতি শীঘ্ৰে কাৰ্যকৰী কৰি দিয়াৰ বাবে আমাক এটা আশ্বাস দিয়ে। আমি তাৰ কাৰণে আমি দুয়োটা চৰকাৰকে, অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ।